প্ৰিয় বন্ধুসকল নমস্কাৰ। আজি মই আপোনালোকক ৰক্ষক উপন্যাসৰ ৪৭ নম্বৰ খণ্ডটি আবৃত্তি কৰি শুনাম। আপোনালোকে শুনক। এনে সময়তে জ্বলন্ত অগ্নিৰ দৰে বিনতানন্দন গৰুৰ আহি তাত উপস্থিত হল। তেওঁ দুয়ো ভায়েকৰ শৰীৰ হৰমুক্ত কৰি সুস্থ কৰি তুলিলে। গৰুৰৰ স্পৰ্শ মাত্ৰেই তেওঁলোকৰ শৰীৰৰ ঘাঁ শুকাই গল। ৰামে লক্ষ্মণক বুকুত সাৱটি ধৰিলে। বানৰ যুথপতিসকলকো গৰুৰে বিশল্য কৰি সুস্থ কৰি তুলিলে। ৰাম আৰু লক্ষ্মণ সহিত সকলো যুথপতিক বিশল্য আৰু সুস্থ দেখি বানৰসকলে আনন্দ গৰ্জন আৰু জয়ধ্বনি কৰিবলৈ ধৰিলে। আনন্দাশ্ৰুপূৰ্ণ নয়নেৰে ৰাঘৱেন্দ্ৰই বিভীষণ আৰু সুগ্ৰীৱক আলিংগন কৰিলে। পিছতে গৰুৰ দেৱক সাৱটি ধৰি কলে, মায়াবী ইন্দ্ৰজিতে অদৃশ্য হৈ থাকি অপূৰ্ব কৌশলেৰে আমাক শৰবিদ্ধ কৰিলে। আমি মহাসংকটত পৰি গৈছিলো। আপোনাৰ মহান কৃপাৰ গুণতহে আমি পুনৰ জীৱন পালো। আমাৰ প্ৰাণ আপোনাৰ প্ৰতি কৃতজ্ঞ। এই বুলি কৈ ৰামে গৰুৰক আলিংগন কৰিলে। গৰুৰে কলে, ভালেই হল, ৰাৱণৰ মনোকামনা পূৰ্ণ হোৱাৰ আগতেই মই পালোহি। হে ৰাম অভদ্ৰ, এতিয়া আপোনাৰ জয় হওক, মই আহিলো। গৰুৰে ৰামক প্ৰদক্ষিণ কৰি গুচি গল। ৰামৰ শিবিৰত এই মুহূৰ্তত দুন্দুভি বাজি উঠিল। বানৰৰ জয় নিনাদত লংকাপতি ৰাৱণ জঠৰ হৈ পৰিল। গৰ্জন আৰু দুন্দুভিৰ নিনাদ শুনি ৰাৱণে কলে, এয়া আকৌ কি? এই মহানাদে দেখোন মোৰ মনত শংকা জন্মাইছে। বৈৰী ৰাম লক্ষ্মণ দেখোন পুত্ৰ ইন্দ্ৰজিতৰ শৰাঘাতত মৃত্যুৰ শৰণাৰ্থী হৈছে। পিছে শোকৰ কালতেই হৰ্ষধ্বনি কেনেকৈ? এনে সময়তে সন্ত্ৰস্ত দীনবদন বিবৰ্ণ দূতে আহি নিবেদন কৰিলে, হে ৰক্ষেন্দ্ৰ, সেই মায়াবী মানৱ পুনৰ জি উঠিছে। সেই সকলো যুথপতিও উঠি উঠি আহি বীৰদৰ্পে হৰ্ষধ্বনি কৰিব ধৰিছে। মহাৰাজ, বানৰসকলে দলে দলে আহি লংকাৰ ওপৰত আক্ৰমণ কৰিবৰ বাবে নতুন উৎসাহেৰে সংঘবদ্ধ হৈছে। গৰুৰে তেওঁলোকক বিশল্য কৰিছে, তেওঁলোকক সুস্থ কৰি তুলিছে। ৰক্ষপতি ৰাৱণে দূতৰ মুখে এই কথা শুনি চিন্তা আৰু ক্ৰোধত বিবৰ্ণ হৈ গল। তেওঁ ভগ্ন দৰ্প ব্যথিতেন্দ্ৰিয় হৈ বহু সময়লৈ বিমূঢ় হৈ বহি থাকিল। পিছত শোকসন্তপ্ত হৈ কলে, ইয়াতো অতি বিস্ময়কৰ কথা যে ক্ষুদ্ৰ মানৱ হৈও ইন্দ্ৰৰ দৰে যুদ্ধ কৰিছে। দেৱ দানৱ যক্ষ নাগৰ দ্বাৰা অবৈধ হৈও এই মানৱৰ পৰা মোৰ ভয় উপস্থিত হৈছে। এনেকুৱাতো মই কোনোদিন শুনা নাই। সেই অগ্নিৰ দৰে জ্বলন্ত বান এতিয়া আপোনা আপুনি ব্যৰ্থ হব ধৰিছে। এতিয়াতো লংকাৰ ওপৰত সংকটৰ ভয় উপস্থিত হোৱা দেখা গৈছে। ৰাৱণৰ এনে কঠোৱা কথা শুনি বীৰেন্দ্ৰ টিকিৰাই কলে, হে জগদীশ্বৰ, আপুনি হৈছে ত্ৰিভুৱনৰ গৰাকী। তেনে ক্ষেত্ৰত কিয় এনেদৰে বিষাদ কৰিছে? আপুনি নিশ্চিন্তে থাকক, মই যাওঁ ৰণাংগনলৈ, চাই লওঁ ৰামৰনো কিমান শক্তি আছে। ত্ৰিশিৰাৰ কথা শুনি উগ্ৰমূৰ্তি ধৰি হুংকাৰ কৰি ৰাৱণে কলে, যোৱা, মোৰ সকলোবোৰ ইন্দ্ৰ বিক্ৰম পুত্ৰ গৈ সেই ভিক্ষাৰী ৰামক বান্ধি মোৰ সন্মুখলৈ লৈ আহা। আজি ৰান্ধনীয়ে মোৰ বাবে সেই বৈৰীৰ মাংস সিদ্ধ কৰিব। এই বুলি কৈ তেওঁ ৰত্নাভৰণেৰে পুত্ৰসকলক পুৰস্কৃত কৰিলে, আশীৰ্বাদ দিলে। ৰাৱণক প্ৰদক্ষিণ কৰি অভিবাদন জনাই ৰথত উঠি তেওঁলোক যুদ্ধক্ষেত্ৰ অভিমুখে প্ৰস্থান কৰিলে। মৰিম নতুবা মাৰিম, এই হল তেওঁলোকৰ দৃঢ় সংকল্প। বানৰ সৈন্য সজ্জিত হৈ যুদ্ধৰ বাবে সাজু হৈ আছিল। মুখামুখি হোৱাৰ লগে লগে প্ৰবল যুদ্ধ আৰম্ভ হল। চকুৰ সন্মুখতে যুদ্ধভূমি তেজেৰে তুমৰলি হল। তেতিয়া সূৰ্য সম্পূৰ্ণৰূপে উদয় হোৱাই নাছিল। প্ৰথমে ধূম্ৰাক্ষই নিজৰ 7টা সৈন্য দললৈ যুদ্ধত অৱতীৰ্ণ হল। ধূম্ৰাক্ষ আছিল অজেয় যোদ্ধা। তেওঁৰ সৈন্য বাহিনীত নিপুণ সৈনিক আছিল। সেই সৈন্যসকলে পৰিঘ, পট্টিল, শূল, দণ্ড, ধনুৰ্বাণ, পৰশু, শক্তি, মুদ্গৰ, ভিন্দিপাল আৰু পাশ লৈ হাতী আৰু ৰথৰ ওপৰত উঠি বেহু ৰচনা কৰি বাৰিষাৰ বেগৱতী নদীৰ সোঁতৰ দৰে বানৰ সেনাৰ মাজত সোমাই পৰিল। সকলোৰে মধ্যত থাকিল স্বৰ্ণ কৱচ পৰিহিত
কণ্ঠত মণিমালা ধাৰণকাৰী অতুলনীয় বিক্ৰমশালী সৎ অশ্বচালিত অশ্বাৰোহী ধূম্ৰাক্ষ। 10খন বানবাহী গাড়ী তেওঁৰ পিছে পিছে চলিল। তেওঁৰ ৰথত ধ্বজাত অংকিত আছিল শগুন। ধূম্ৰাক্ষৰ বিজয় বাহিনী এনেদৰে তীব্ৰ গতিৰে অহা দেখি মাৰুতিয়ে সৈন্য শিবিৰ চম্ভালিলে। তেওঁ এটা চুকত পিছুৱাই গৈ নিজৰ সৈন্যদলক ব্যূহবদ্ধ কৰিলে। ধূম্ৰাক্ষই মাৰপিট কৰি ব্যূহত সোমাই পৰাৰ সুযোগ লৈ এফালৰ পৰা হনুমান আৰু আনফালৰ পৰা নীলে আঘাত আনিলে। চৰতাৰ মাজত থৈ কটা তামোল দুটুকুৰা হৈ যোৱাৰ দৰে ধূম্ৰাক্ষৰ ব্যূহ মাজতে ছিগি দুটুকুৰা হৈ গ'ল। বানৰ সেনাই দুয়োখণ্ড ঘেৰি ধৰিলে। ঘটনাক্ৰমত অকণো বিচলিত নহয় ধূম্ৰাক্ষই প্ৰচণ্ড যুদ্ধ কৰিবলৈ ধৰিলে। যুদ্ধক্ষেত্ৰত এনে তয়াময়া ৰণ লাগিল যে শত্ৰু মিত্ৰৰ চিন চাপ নাইকিয়া হৈ গ'ল। ধূম্ৰাক্ষৰ হনুমানৰ দ্বন্দ্বযুদ্ধ হ'ল। দীৰ্ঘ সময় দুয়োবীৰ গদা যুদ্ধত প্ৰবৃত্ত হ'ল। পিছলৈ দুয়ো গদা পৰস্পৰৰ আঘাতত ভাঙি টুকুৰা টুকুৰ হ'ল। তেতিয়া দুয়োবীৰে মাল যুঁজ কৰিবলৈ ধৰিলে। এনেদৰে কিছু সময় যুঁজাৰ অন্তত মাৰুতিয়ে সুযোগ বুজি ধূম্ৰাক্ষৰ ভৰিত খামোচ মাৰি ধৰি প্ৰকাণ্ড শিল এচাটাত আচাৰ মাৰি দিলে। একে আচাৰতে ধূম্ৰাক্ষৰ মূৰ ফাটি ঘিউ বাহিৰ হৈ গ'ল। লাও খোলা চূৰ্ণ বিচূৰ্ণ হৈ গ'ল। বন্ধুসকল, খণ্ডটি আজিলৈ ইমানতে অন্ত পৰিল। আপোনালোকে এতিয়া লাইক কৰি দিয়ক, ছাবস্ক্ৰাইব নকৰাজনে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু শ্বেয়াৰ কৰি আনকো সোধাৰ সুযোগ দিয়ক। ধন্যবাদ।